নমস্কাৰ বন্ধুসকল লকডাউন 5.0 আৰু আনলক 1 যোৱা সপ্তাহত অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছিলে যে লকডাউন 5.0 1 জুনৰ পৰা 30 জুনলৈকে বৃদ্ধি কৰা হৈছে আৰু 8 জুনৰ পৰা কিছু পৰিমাণে কিছুমান প্ৰতিষ্ঠানসমূহ খোলা দিয়া হ'ব আহকচোন আমি চাও এই ভিডিঅ'টিৰ জৰিয়তে বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো নটিফিকেশন অল কৰি দিয়ক ধন্যবাদ পঞ্চম লকডাউনক লৈ ৰাজ্য চৰকাৰে দিছিলে কেইবাটাও ইংগিত আহকচোন আমি জানিলো এই ইংগিতসমূহ কি আছিলে নিখাৰ ভাগত খাদ্য আইন বলবৎ ৰখাৰ ইংগিত দিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বাভাৱিক জীৱন যাত্ৰাৰ বাবে ক্ৰমান্বয়ে খাজু হৈছে অসম আৰু 8 তাৰিখৰ পৰা কি খোলা থাকিব আহকচোন আমি অসম চৰকাৰৰ মুখ্য সচিবে ঘোষণা কৰা এই নিয়মাৱলীত আছে আমি জনাইছো আপোনালোকক কি খোলা থাকিব কি বন্ধ থাকিব সকলো কথা আমি জনাইছো অহা 8 জুনৰ পৰা মন্দিৰ মছজিদ ধৰ্মীয় উপাসনাস্থলীসমূহ খুলিব শ্বপিং মল বিদ্যালয় স্কুল আদি খোলাক লৈ চিন্তা চৰ্চা কৰি আছে চৰকাৰে শ্বপিং মলো পৰ্যায়ক্ৰমে খোলা থাকিব আৰু ইয়াত এটা কথা কোৱা হৈছে বাৰ সোশিয়েল ডিস্টেন্সিং সামাজিক দূৰত্ব দশম আৰু দ্বাদশ শ্ৰেণীৰ বিদ্যালয়ত প্ৰথমে খোলাৰ সম্ভাৱনা আছে পিছত নৱম আৰু একাদশ শ্ৰেণী খোলাৰো সম্ভাৱনা আছে বুলি চৰকাৰে জানিবলৈ দিছে ইতিমধ্যে কিন্তু সিদ্ধান্ত লোৱা হ'ব কেন্দ্ৰীয় চৰকাৰৰ সকলো নিয়মৰ অনুযায়ী আৰু সকলোৰে আমি নিয়ম নীতিসমূহ আপোনালোকক জনাইছো কিন্তু এখন তাত 20 জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব উদ্যান খোলা থাকিব কেৱল যোগ আৰু প্ৰাতঃ ভ্ৰমণৰ বাবেহে ফিল্ম আৰু ভিডিঅ শুটিং কৰিব পাৰিব মুকলি ঠাইত পাৰিব সামাজিক দূৰত্ব কিন্তু পালন কৰিব লাগিব লগতে ষ্টুডিঅ'ৰ ভিতৰতো পাৰিব সেলুন আৰু পাৰ্লাৰ খোলা থাকিব কেৱল চুলি কাটিবলৈ বাবেহে মাস্ক গ্লোভছ আৰু স্যানিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক সান্ধ্য আইন থাকিব নিশা 9 বজাৰ পৰা 5 বজালৈ ৰাজ্যজুৰি সান্ধ্য আইন বলবৎ কৰা হৈছে ধৰ্মীয় অনুষ্ঠান খোলা থাকিব এখন তাত কিন্তু 20 জন লোকহে সমবেত হ'ব পাৰিব ধৰ্মীয় অনুষ্ঠানত হোটেল ৰেষ্টুৰেণ্ট খোলা থাকিব 50% গ্ৰাহক আহিব পাৰিব আৰু তাৰ মাজতো কিন্তু সামাজিক দূৰত্ব মানি চলিব লাগিব সকলোৱে শ্বপিং মল খুলিব কিন্তু সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু উদ্যান খোলা থাকিব কিন্তু কেৱল যোগ আৰু প্ৰাতঃ ভ্ৰমণৰ বাবেহে উদ্যানসমূহ খুলি দিয়া হ'ব আৰু ফিল্ম আৰু ভিডিঅ শুটিং কৰিব পাৰিব দুচকীয়া বাহনত দুজন নোৱাৰিব কেৱল শিশু আৰু মহিলাহে উঠিব পাৰিব আৰু বন্ধ থাকিব সিনেমা হল জিম সুইমিং পুল বাৰ সভাগৃহ বন্ধ থাকিব আমি জনাইছো আপোনালোকক নতুন নিয়ম লগতে ৰাজহুৱা ৰাজনৈতিক খেল সাংস্কৃতিক ধৰ্মীয় সমাৱেশো বন্ধ থাকিব স্কুল কলেজ বিশ্ববিদ্যালয় টিউচন চেণ্টাৰ বন্ধ থাকিব কি খুলিব কি বন্ধ থাকিব আমি আপোনালোকক জনাইছো লগতে কণ্টেইনমেণ্ট জোনত থকা সকলো বন্ধ থাকিব